ই মৰি Pro আছে 11 Pro Max আছে 10 Pro Max আছে কিন্তু থৈ দিবি না পান মাৰি লৈ যাব সেইটো ভয় লাগি থাকে আৰু আজিকালি চব ক্ৰিমিনেল কাহলে আহি উৰে জীৱনে ৰাখিমে বুকু আমাৰ অলপমান যাবলৈ দিয়া না तो गाइस दिस इज कॉल्ड नॉट ए नेक्स्ट लेवल दिस इज कॉल्ड एक्सट्रीम क्या ना तो गाइस लाडाखত যে ওয়াটার ক্রসিং হয় রোডের উপরে তো সেম ইয়াতো এনেকুৱা আছে গাইস তো গাইজ তো পুৰা কোৰ্টৰ কাম চাম পুৰা হৈ গ'ল কালি ফাইনেল ৰিপৰ্ট মানে আনিব হ'লে হ'ল আৰু গাইজ তো বহুত দিন মূৰত আকৌ আহিলোঁ আপোনালোকৰ মাজত তো আজি যাই আছোঁ একদম মজাকে বানপানী চাবলৈ গাইজ তো গুৱাহাটী যাই আছোঁ মোৰ গাড়ীখনৰ কেছটোত আৰু এইফালে আছে জিন্তু গাইজ তো পুৰা আমাৰ ঘূৰালে যাত্ৰা আৰম্ভ হৈ গ'ল এইফালে চাব পাৰে বৰ্তমান আমি আছোঁ আমবাৰীত আমাৰ ওচৰতে বানপানী উঠা নাই গাইজ তো চাব পাৰে আৰু এয়া জিন্তু পুৰা গাড়ী চলাই আছে বানপানী দিছে গাড়ী চাব পাৰে আপোনাক একদম বেয়া লাগে আৰু কষ্টটো দিলে একদম তো তুমি হুৱা যদি জোন মই তৰা হম তুমি কাষত গাইজ আমাৰ নিজৰা এটা আছে গাইজ কেমেৰাত চোৱাতে পুৰা বগা বগা গাইজ বগা বগা গাইজ তো বৰ্তমান আমি একদম মজাকে আনিব গৈছোঁ মানে মই তো এতিয়া যাওঁ গাড়ী মানে মই চলাই ড্ৰাইভিং লাইচেঞ্চ নাই হ'লো মোবাইলটো মানে সেই হ'ব আৰু গাইজ এটা কথা আৰু কি বুলি কয় গাড়ী মানে আমি মোবাইল কিন্তু থৈ দিবি না পান মাৰি লৈ যাব সেইটো ভয় লাগি থাকে আৰু গাইজ গম পাইছা না মানুহে আজিকালি চব ক্ৰিমিনেল আৰু আমি জাষ্ট একদম বানপানী দিশত গাইজ এইটো হৈছে না আমি জাষ্ট বানপানী খালো মানুহে বানপানী কৰি পেলাই আমি বানপানী দিশে যাই আছোঁ ৰলেহি মই তোমাৰ কাষত ৰওঁ যদি মৰম দিয়াহি কাষলে আহি উৰে জীৱনে ৰাখিমে বুকুতে সাৱটি বুকুতে বোৱালা তো গাইছ এতিয়া একদম মজাকে আমি একদম কোৰ্টলৈ যাই আছোঁ কাছাৰীলৈ মানে য'ত হাইকোৰ্ট আছে তো এতিয়া মালিগাঁও যাম চাগে পাম তাৰে পিছত আৰু পাৰ হ'ব লাগিব তো সময় বহুত কম তো ফটোবত যাওঁ গাইছ জানে কিয় কোৰ্টত গৈছোঁ গাড়ী চুৰ হ'ব সেইটোৱে মাথা লাগে তো গাইজ যেতিয়া মানে মই বহুত ইউটিউবত ভিডিঅ' চাওঁ এনেকৈ মানে লাডাখ পোৱাৰ আগে এনেকুৱা ৰাস্তা পায় আৰু গুৱাহাটীত ফাৰ্ষ্ট মালিগাঁও যাম বুলি যে কৈছিলোঁ তো গাইজ যিটো হৈ আছিল সেইটোৱে মালিগাঁৱত যাম আহি গ'ল আৰু তাতে আৰু লাডাখৰ নিচিনা ৰাস্তা এই ভাই এনেকুৱা নকৰবা আমাক অলপমান যাবলৈ দিয়া না तो गाइस दिस इज कॉल्ड नॉट ए नेक्स्ट लेवल दिस इज कॉल्ड एक्सट्रीम क्या ना था गाइस उठारो यार গুৱাহাটীত পানী বা ৰাস্তাৰ অৱস্থা এই বোলে হাইৱে এই আমাৰ হাইৱে হয় এনেকুৱা চিটুৱেশ্যন বৰ্তমান এই নালাৰ পানীবিলাক কেনেকৈ উলিয়াইছে চাওক তো গাইছ লাডাখত যে ওৱাটাৰ ক্ৰচিং হয় ৰ'ডৰ ওপৰতে তো সেম ইয়াতো এনেকুৱা আছে গাইছ তো কি ক'ব আৰু গাইছ মানে লাডাখ ফিল হৈ গৈছে আৰু মানে ইউটিউবৰ লগত ভিডিঅ' চাওঁ যি তো তাতে সেম এনেকুৱাই গাইছ
এই মরি এইয়া আসুন যাই ড্রাইভার বলতে এই পারবো এই ইয়ার উন্নতি আছে গাইস আমি বৰ্তমান কোৰ্টত আছো তো বৰ্তমান আমি একদম কোৰ্টত আছো আৰু মনে মনে কথা কৈ আছো গাইছ গাইছ তো তাতে কোৰ্টত পুৰা কাম চাম পুৰা হৈ গ'ল এখন এইটো কি কি বুলি কয় হানে দীপৰ বিল নাই শুনাতে গাইছ তো পুৰা কোৰ্টৰ কাম চাম পুৰা হৈ গ'ল কালি ফাইনেল ৰিপৰ্ট মানে আনিব হ'লে হ'ল আৰু বিরিয়ানি খাওয়ার গাইস কেরি মিনাইতে বিরিয়ানি 70 টাকা তো এটা আমি একদম বিরিয়ানি খাওয়ার এই মারাতি না বাটি ওকে ওকে তো গাইস কিবা খাবি নেকি ও না আমি খালো তো গাইস আমার খাওয়া চাওয়া হয়ে গেল এটা আমি যাও খুঁজে আছে নবীন গাইতে পারো আইফোন ছাড়া তো মানে ইউটিউবত তো করে আইফোন কি হয়েছে না ও ভাই বঢ়িয়া তো গাইজ এয়া হৈছে আমাৰ ছেকেণ্ড জাম মালিকৰ পিছত আৰু জাম পালোঁ এই জীৱন বানপানীত যাম माने मन न माने मिली जो याद मिल के अब बाटे तेरे नाम ও মাই গড পারবি তো গাইজ বহুত দিনৰ মূৰত হাতী দেখাবলৈ বোৱা মাটি এটা মানে বহুত বিশাল হাতী আৰু গণপতি বাপ্পা মৰিয়া গাইজ গাইস তো ফাইনালি আমি নবীন ভাই দোকানলৈ গৈছে বলে চাব পাৰে তো গাইস এখন মানে মোবাইল রিপেয়ারিংৰ দোকান তো এতিয়া আমি মেইন দোকানলৈ যাই আছো আৰু পুৰা বৰষুণ আহিছে গাইস চাব পাৰে তো গাইজ বৰ্তমান আমি নবীন ভাইৰ দোকান মানে মেইন দোকানখন পালোঁ তো ইয়াতে যাই এটা মোবাইল এটা চাওঁ আৰু কিনি এটা লওঁ মানে চাওঁ নবীন ভাই আছে মানে দোকান দেখাওঁ 12 ভৰ না বেছিভাগ 12 Pro আছে 11 Pro Max আছে 12 Pro Max আছে দুটা কালাৰত প্লাস XR X 11 বৰ্তমান ষ্টৰেজ আছে আৰু আহিব এক দিনত আৰু ষ্টকত আছে 7 6 গোটেইখিনি পাই যাব এনে 12 Pro Max টোৰ প্ৰাইস কিমান হ'ব 75000 75000 আৰু 20 টিকাৰ যে লগাইছে তো কিহৰ কাৰণে মানে এইটো এনে আহি যায় কোম্পানী ফালৰ পৰা কোনো এইটো হে নহয় বিটো আপোনাৰ এনে আহি যায় মানে বম্বেৰ হয়তো সেইকাৰণে 20 টিকেট আছে एक्सेस मैक्स देखो चार्ज नहीं है सर ये कितने का है ये आपको 30 में आएगा 13 या 30 30 इसका मतलब रियल प्राइस कितना है जो अब ये इसका रियल प्राइस आप जाएंगे मार्केट में खरीदने के लिए तो इसका कितना मॉडल तो नहीं अवेलेबल बंद हो गया इसका 90 से इसका प्राइस स्टार्ट है ये मॉडल आपका बंद हो चुका है গাইছ তো ভাবিছিলোঁ গুৱাহাটীত বুলি আহিছোঁ ইমান ঘূৰিলোঁ গুৱাহাটীৰ মাছ চাছ তো ফাইনেলি ইয়াতে পাই গ'লোঁ গাইছ বঢ়িয়াকৈ আৰু তো মানে এইফালে গাইছ চাব পাৰে মাটি খান্দি বেছি উঠা হৈ আছে তো সেইবাবে ইয়াতে পানী হৈছে তো এইটো চৰকাৰৰ মানে ৰাস্তা বনাই আছে সেইকাৰণে যাতে ৰাস্তা ওখ কৰি বনায় কিন্তু মানুহবিলাকে ৰাস্তা মানুহবিলাক মাটি নিজে তুলি ফেলে এনেকুৱা হৈছে তো গাইজ বৰ্তমান চাওঁ মানে একদম সেইফালে আমি নমা গৈছিলোঁ এসময়ত মোৰ ঘৰত খেললৈ যিখন নাই বৰ্তমান এতিয়া চুৰ হৈ গৈছে তো সেইবাবে আমি তাতে কোৰ্টত গৈছিলোঁ কেছ পূৰা ৰেজিষ্টাৰ কৰিবৰ পৰা অৰ্ডাৰ মাৰি গৈ পেলাই ৰিপৰ্ট দি পইচা ল'ম আৰু তাৰপিছত গাড়ী ল'ম এইটোৱে কথা আচলতে চাওঁ কি হয় গাইজ তো অলপ সময় আছে करना इनकार बाहर देना साथ আমার রাইডার এই সামনে স্ক্রিনত চাব পারে কিন্তু রাইডার একদম মজাকে গাড়ি চলাইছে ফার্স্ট টাইমই গুয়াহাটিত গাড়ি চলাইছে গাইস মজার তো নেক্সট যদি মোৰ গাড়ী লোৱাৰ
গুৱাহাটীতে গাড়ী চলাই আছে বৰ্তমানে পিছে আপোনালোকৰ মানে আগৰ মানুহবিলাক হয় ব্ৰিজৰ দলং তো আমি ব্ৰিজৰ দলং আনিছোঁ যি হৈছে শৰাইঘাট দলং 2.0 তো এইফালে চাব পাৰে জিমটি শৰাইঘাটৰ ওপৰত গাড়ী চলাই আছে শৰাইঘাট আৰু এইফালে পুৰা পানী সেইফালে পুৰা একদম সাগৰ হৈ গৈছে পুৰা চব বগা বগা সাগৰৰ মানে পাই যায় अब तो आ रहा से आ रही बारात करना इनकार बार তো গাইছ আজিৰ বাবে ইমানতে ভিডিঅ'টো কামোৰে যাওক তো নবীন ভাইৰ দোকানতে যাব পাৰে আৰু মোৰ অলপ দুখৰ কাহিনী আপোনালোকক শুনালোঁ তো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা গাইছ বাই বাই